চাই লওক আৰু এটা ডেকা গাভৰুসকল ফুটি কৰা সময় হৈছে, সময় হৈ গ'ল আৰু তেখেতসকলে এতিয়া ফুটি কৰি আছে। হেল্ল' এভেন, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহাগ পাই গ'লেই। আজি আমাৰ বিহুৱাসকলে মানে যিখিনি আমাৰ গাঁৱত বিহু মাৰিছিলে তেখেতসকলে আজি বিহু খানা খাব। গতিকে মোক অলপ ইনভাইট কৰিছে। মানে মোৰ আগত বিহু মাৰিছিলোঁ, এইবাৰ মোৰ গাৰ বহুত প্ৰব্লেম, মানে দেহা প্ৰব্লেমটো একেবাৰে বেয়া হোৱাৰ কাৰণে মই এবাৰ বিহু মাৰিব নোৱাৰিলোঁ। গতিকে তেখেতসকলে বিহু মাৰিলে, হুঁচৰি ঘূৰিলে, গাঁৱৰ পৰা ৰাইজৰ পৰা পইচা কালেকশ্যন কৰি থৈছে কেইহেজাৰমান টকা। গতিকে আজি খানা আছে। খানালৈ মোক ইনভাইট কৰিলে, মই খাব নোৱাৰোঁ বাৰু, মাছ মাংস মোৰ খোৱাত বাধা আছে। তথাপিও আপোনালোকক মই আজি খানা পৰিৱেশটো দেখুৱাম। বিহুটো মোৰ উকাকৈ গ'ল, গতিকে বিহুত আপোনালোকৰ কাৰণে একো ভিডিঅ' বনাব নোৱাৰিলোঁ। আজি বনাম, ভিডিঅ' বনালোঁ, উৰুকা গৰুবিৰ দিনা বনাইছোঁ। আজি একদম ধুনীয়া খানা হোৱা ভিডিঅ' বনাম। গতিকে মই এতিয়া ঘৰৰ পৰা ওলালোঁ, আহি আছে পিছত আৰু মই অকলে গৈ আছোঁ এতিয়া। গতিকে ব'লক আমি আজি বিহু খানা পৰিৱেশ উপভোগ কৰোঁ সকলোৱে দি। কি কয় এই চলো, লেটছ গ'। একদম গাঁৱৰ সমাজত পালোহি। অকণমান বস্তু এটা দেখাইছোঁ আপোনালোকে চাওক। একদম সেউজীয়া ধুনীয়া ধাননি পথাৰ চব, এইবিলাক ধান পকিছে চব। বহুত দিনৰ অপেক্ষা অন্তত গাঁৱৰ আলিটো অলপমান উঠাইছে। হেল্ল' এভেন, মই আহি পাই গ'লোঁ এই খানাস্থলীত আৰু খানা পৰিৱেশ মোৰ পাছফালে খানা চলি আছে। কিন্তু বক্স বজোৱাৰ কাৰণে মই তাত কথা ক'ব পৰা নাই। কিয়নো কপিৰাইট লগা চান্স এটা আছে। কপিৰাইটটো লাগিবই, যদি বক্স বাজে তাত কপিৰাইট একদম মাছ বি কপিৰাইট লাগিব। গতিকে সেইটো কাৰণে অলপ আঁতৰি আহিলোঁ। কাৰেণ্টটো গ'ল, এইটো সময়তে ভাল পাইছোঁ। নহ'লে ৰাইজে ফূৰ্তি কৰি আছে আৰু ফূৰ্তি কৰি থকাত ক'বলৈ বেয়া হয় যে বন্ধ কৰি দিয়ে, মই অলপ কথা কওঁ। গতিকে সেইটো কাৰণে অকণমান আঁতৰি আহিলোঁ আৰু কাৰেণ্টটো এই সময়তে গুচি গ'ল আৰু সেইটো কাৰণে ভালেই হৈছে মই কথা ক'বলৈ। গতিকে আহি পালোঁ খানাস্থলীত আৰু পৰিৱেশ দেখাম। গতিকে আপোনালোকে চাই থাকক আৰু ভাল পৰিৱেশ চাই থাকক। টাইম আছে আৰু অলপ পাছত হ'ব, চাই থাকক, দেখুৱাই আছোঁ অলপ মাছটোতে ভাল লাগে না কি কয়। আপোন চাপোন খাব, কিন্তু বেয়া পাব নালাগে কোনো। ট্ৰেডিশ্যনেল খাবই, কি কৰিব উপায় নাই। গতিকে অলপ পাছত ৰাইজ নাচিব। গতিকে পৰিৱেশ হৈ আছে পাচলি ইমান হোৱা নাই, হ'ব অলপ পাছত হ'ব। আৰু এতিয়া খানাতলিত আছোঁ, একদম খানা বনাই আছে, হোৱা নাই, হ'ব। ৰাইজ আহিছে এক দুইটা। আমাৰ এই ভাইটি ভণ্টি নাই, ভাইটি আছে, দেখিছা নাই? কেনেকৈ বনা খানা খাবলৈ আহিছা? হা কোনে কবি ক'ত আহিছা? কিহে খাবি খানা আজি? অ' মাই গড। আৰু এই আলু হেৰি ৰ'ব আৰু হেৰি আছে
মাটি দাইল হয় নাই তাত কি দিছে পেটু দিছে মাংস পেটু এই উদাই খাজিয়া এই যা ইহঁতে একদম আজি পিছে সৰু ল'ৰা ছোৱালী একদম আহিছে খাবলৈ মাক বাপেকো আহিছে এতিয়া খাব পেট ভৰাই খাবি দেই সকলোৱে আৰু এতিয়া অলপ পৰিৱেশটো দেখাবলৈ যাওঁ মই বাই বাই বলক এয়াই খানা আপোন এই মজা মস্তি মস্তি খানা খাব সময় হৈ গ'ল ৰাইজ বহি গ'ল খানা খাবলৈ গাঁৱৰ ৰাইজ বহি গ'ল সকলো ল'ৰা ছোৱালী বহি গ'ল আৰু এতিয়া খানা কাৰণে একদম লাইন পাতি শাৰী পাতি ধুনীয়াকৈ বহি আছে চব আপোন খালে চব ৰাইজ খানা খাবৰ কাৰণে এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ খানা খোৱা ভিডিঅ' গতিকে আপোনালোকে চাই লওক এতিয়া সকলোৱে গাঁৱৰ ল'ৰা ছোৱালীয়ে মানুহে সকলো খানা খাই আছে আৰু মই আহিছোঁ এতিয়া ৰান্ধনী ঘৰলৈ ইয়াতে সকলো ৰন্ধা পকা সিজোৱা বনোৱা চব ইয়াতে হৈছে শেষেই হৈ গ'ল প্ৰায় শেষেই হৈছে প্ৰায় সময়ো হ'ল তিনিটা 4টা বাজিব হৈ গ'ল আৰু এতিয়া ৰাইজ খাই আছে আৰু এইটো হ'ল ৰান্ধনী কোঠা এইটো মাংস বনাইছে তাত মাংস আছে বনাই আছিলে আৰু এই ভাত এইবিলাক ভাত মাটি দালি বাখনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেম
ধুনীয়াকৈ খাইছে আহি শেষ পৰ্যায়ত পাইছেহি আৰু এতিয়া অলপ বাকী আছে তথাপিও ডেকা গাভৰুসকল খাবলৈ আছে বাকী মুখা মেখা অলপ খোৱা হৈছে আৰু এতিয়া বলক আপোনালোকে চাই লওক মই দেখাইছোঁ আপোনালোকক চাই লওক सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा ठोरा ले सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा ठोरा ले मिली जुली रे दीना मीना जीना की जीना मोबाइल बिना मिली जुली रे तीना मीना जीना की जीना मोबाइल बिना थोड़ा चांस लेके थोड़ा डांस मार ले थोड़ा चांस लेके थोड़ा डांस मार ले मेला कर भीड़ में ठिंका ठिका रे सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा ठोरा ले हमी मंटू मनी सुंदर सुंदर गान बोलते जानी मंटू मनी लगी मंटू मनी सुंदर सुंदर गान बोलते जानी और गानेर पागला छोरा छोरी और सुरे नाचे চাই লওক আৰু এটা ডেকা গাভৰুসকল ফুটি কৰা সময় হৈছে সময় হৈ গ'ল আৰু তেখেতসকলে এতিয়া ফুটি কৰি আছে গতিকে তেখেতসকলক আমি দেখুৱাই আছোঁ এটা গানত ফুটি গৈছে মই গানটো যিহেতু শুনাব নোৱাৰোঁ যিহেতু চাই লওক আপোনালোকে চাই লওক বাছত বেচেৰা শেষতীয়াকৈ খাবলৈ পালে যি যেনেকৈ পালে খালে আৰু ন ভালকৈ পালি ঠিকে আছে ঠিকে আছে আৰু গতিকে এতিয়া যাওঁগৈ আৰু তাত ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ মই এনেকৈ যিহেতু তাত বক্স বজাই আছে আৰু বক্সৰ মান মই মোবাইলত ভিডিঅ' আপলোড কৰোঁ ন যিহেতু কপিয়াৰ লগা চাৰ্জ থাকে গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই আকৌ লগ পাম জয় অসম